guys, welcome back to my channel. तो मोर नतुन ब्लगले आपनालोকক स्वागतम जनाइछु। तो আজি হৈছে থাৰ্সডে। আজি হলি হয়। তো এতিয়া মই হাজবেন্ড ভিতরে কি কয় তো এয়া হৈছে কৌশিক। তো এতিয়া কৌশিকে এতিয়া নখ কাটি আছে, হয়নে? নখ কাটি আছে। অৱস্থা বেয়া হৈছে, এইবিলাক দি কিনে দেখাবি যা। কি অৱস্থা বেয়া? গ'ল নে নাই ৰংটো? গ'ল নাপায় বুলি কোৱাৰ কাৰণে মুচি দিলোঁ। কালা টিকা লগাই দিছো। এইবিলাক নেদেখাবি মই কৈছো। দেখাম যিতে বস্তু আগতে দেখোন সৰুতে লগাইছিলে এইবিলাক এনেকুৱা। কি পাইপ ল'ব লাগে? আয়া নোৱাৰিছো। চাহ খোৱা বাচন কেইটামান আছে, সেইখিনিও ধুই লওঁ। গাইজ তো এতিয়া কাপোৰ ধোৱা হ'ল, বাচন ধোৱা হ'ল, আৰু অলপমান ডাইনিং ক্লিনিং কৰিব আছিলে। তো সেয়া ক্লিনিং কৰি ল'লোঁ। তো এয়া পিছফালৰ পৰিৱেশ। তো এইটো দমকল বৰ্তমান। তো মটৰ ইউজ কৰা নাই মই, অকল কাপোৰখিনি ধুওঁতে কৰিছিলোঁ। চ' দমকলৰ পৰাই মই বাচনখিনিও ধুলোঁ, বাকী চব কৰিলোঁ। এতিয়া ডিঙি চিঙি শুকাই গৈছে। চ' এতিয়া গাইজ ইমানটো হৈ গৈছে। এতিয়া এইবিলাক বনি আছে। তো এইটো পাছলৈ আমাৰ এইটো পাকঘৰ হ'ব। তো এইটো হ'লেহে অলপমান আৰাম হ'ব। চ' মই বেক কেমেৰা কৰি দেখাই দিছোঁ পাকঘৰটো কিমান ডাঙৰ হ'ব। চ' পানী অলপ খাই লওঁ, বহুত ভাগৰ লাগি গৈছে। ডাইনিং চাইনিং পূৰা ক্লিন কৰিলোঁ, বাচন চাচন পূৰা ধুই আনি থ'লোঁ। চ' এতিয়া বায়ে আহিছে। বায়ে আগৰ ভিডিঅ'ত দেখিছিলে চাগে, সহায় কৰি দিয়ে, তাৰ বিনিময়ত পইচা লয় বাৰু। চ' আহিছে। তো মাৰ কিছুমান কাপোৰ ধুব আছে, ব্লেংকেট এইবিলাক ধুব আছে। তো এতিয়া ধুব দিব। চ' মোৰ কামখিনি হ'ল। আৰু মোৰ একচুৱেলি অলপমান বেক পেইন হৈ আছে, সেইকাৰণে অলপমান কৌশিকে অলপমান সহায় কৰি দিলে। কৌশিক মানে মোৰ হাবিৰ নামটো হৈছে কৌশিক। তো কৌশিকে অলপমান হেল্প কৰি দিলে। চ' এতিয়া সি অলপ ওলাই গৈছে। মই পানী খাই লওঁ, তাৰপিছত চাওঁ আৰু কি কৰিছা। তো গাইজ এতিয়া কৌশিকে ৰং কৰিছে, ৰং হয়নে? এইটো প্ৰাইমাৰ ন? কালি তুমি কি বুলি কৈছিলা? প্লাইমাৰ বুলি কৈছিলা ন? এতিয়া ৰাতিপুৱা যে ফুটটো দিছিলোঁ, ক'লা ফুট, সেইটো মুচি দিলে সি। মইতো এইটো নজৰ নালাগিবলৈহে দিছিলোঁ। যিহে পেটুৱা, নজৰ লাগিব বুলি দিছোঁ, সেই ক'লা ফুটটোকে মুচি। চ' এইটো এটা প্ৰথম ৰুম। সোমায়ে এইটো ৰং কৰি আছে। দেখাই দিছোঁ আকৌ। চোৱা কৌশিক, এইটো এতিয়া কৰি আছে। আৰু এইটো এটা
তো এই পিনৰ পৰা গৈ কৰিডৰটোৰ পৰা গৈ হ'ব এইটো কিটচেন। তো এইটো কিটচেন কেবিনেট বহিব ইয়াতে কিবা কিবি। তো ইয়াতে এইপিনে আৰু এইপিনে হ'ব ডাইনিং এৰিয়া আৰু সিপিনে হ'ব লেট্ৰিন বাথৰুম এটাচ কৰা চিষ্টেম। তো আজি আমি আজি হোলী হয়নে নহয় কিন্তু গম নাপাওঁ আৰু ন। আজি হয় ন, যে আমি হোলী নেখেলিলোৱে দেখোন। কালিহে খেলিম ন। হা অঁ মাতা। তো গাইজ মই হেয়াৰ কালাৰ কৰিছিলোঁ, চুলিখিনি কেনেকুৱা লাগিছে ক'ব জনাব। তো মই এইটো লগাইছিলোঁ ষ্ট্ৰিক্সৰ কি আছিলে ষ্ট্ৰিক্সৰ ব্লন, যোনটো ব্লন কি ব্লন বুলি হয়, সেইটো ব্লনটো কৰিছিলোঁ। চ' এইটো কেনেকুৱা লাগিছে জনাব কালাৰখিনি। চাহ খোৱা আহা। এতিয়া মই চাহ খাই আছোঁ। অ' বাই বাই চাওক কাম কৰি আছোঁ বুলি কওঁ। কাম কৰি আছো ৰ। অঁ আইতাহঁতৰো কাম চলি আছে। অ' আইতাই এতিয়া চব্জি কাটি আছে। আপোনাক চবেই এতিয়া দেখিব এই ভিডিঅ'টোৰ জৰিয়তে। আপুনি চবকে হেপ্পী হোলী বুলি কৈ দিয়ক। হেপ্পী হোলী। হেপ্পী হোলী। অঁ হোলীৰ চবকে শুভকামনা জনাইছোঁ বুলি কৈ দিয়ক। কি বুলি? হোলী হোলী হোলী। হোলীৰ চবকে শুভকামনা জনাইছোঁ। হোলী সবকে শুভকামনা জনাইছোঁ। আইতা এতিয়া কাটি আছে পানীলাও ন। আমি আকৌ তেল পিঠা বুলিও কওঁ ন। তো এয়া আইতাই এতিয়া ফেনী পিঠা তেল পিঠা পুৰি আছে। এয়া গাইছ মই ফেনী পিঠা খাইছোঁ এতিয়া তেল পিঠা। চ' এতিয়া অঁ এয়া বাই আৰু মই এতিয়া আমি দুইজনীয়ে পিঠা খুন্দিম অলপমান। এতিয়া মই লাষ্ট পিঠাখিনি খুন্দিম আৰু পিঠা খুন্দি আৰু গা ধুম মই একেবাৰে। গা চা ধুই আৰু আজৰি এতিয়া পিঠাখিনি খুন্দি লওঁ। চাউল এইখিনি আধা কেজি হ'ব। চ' এইখিনি তিয়াই মেলি টুকি থোৱা হৈছে চাউলখিনি। চ' এয়া এইখিনি এতিয়া বাজিছে 12:30। আজি যিহেতু আজি হোলী। হোলীৰ দিনাখন আজি এনেকুৱা ৰংহে সানিলা দেখোন ন। হেপ্পী হোলী। দুটা ৰঙেদি ৰঙি দিছোঁ। কৈ দিয়া এতিয়া হেপ্পী হোলী। হেপ্পী হোলী। অঁ হে গাইজ, তো এতিয়া বাজিছে 2:30। তো আমি হোলী খেলিলোঁ আৰু হোলীও খেলিলোঁ পানীও খেলিলোঁ আৰু লগতে। চ' এয়া চুলি তুলি পূৰা পিতাই দিলে মোৰ। চ' এতিয়া ভাত খোৱা নাছিলোঁ, মাথা পূৰা বিষাইছে। তো এতিয়া ভাত খাম আৰু ভাত খাই মেলি পেলাই আৰু পিঠাখিনি খুন্দা আচলতে নহ'ল, পানী অকণমান বেছি হ'ল, তাতে পানী দিয়া গ'ল। চ' এতিয়া পিঠা আগতে ভাত খাই লওঁ, তাৰপিছত পিঠাখিনি খুন্দিম, তাৰপিছত দেখাই। আমাৰ দুটাৰ ফালৰ পৰা চবকে হেপ্পী হোলী। আৰু আমি আজি পানী দি খেলিলোঁ, মটৰৰ পানী দি। মই ফাৰ্ষ্টত ভিজালোঁ তাক, তাৰপিছত সি মোক ভিজালে। চ' হোলী খেলিলোঁ, পানী খেলিলোঁ আৰু কালি অলপ খেলিম ন, আৰু ৰং আছে। চ' সেয়া এতিয়া মোৰ চুলি মই চেম্পু নকৰিলোঁ, চেম্পু কৰিব নিদিলে। চ' সেয়া এতিয়া ভাত খাম।
ন কবি আৰু চানা বন্ধাকবি আৰু চানা ভাজি অমলেট কৰিব লৈছে আলু ভাজিও আছে চ' গাইজ এতিয়া বাজিছে 5টা আৰু এতিয়া আমি গাঁৱতে নতুনকৈ বিয়া পাতিছে আমি চাব গৈ আছোঁ এয়া মোৰ শাশুমা আপোনালোকে কৈ থাকে শাশুমাৰ লগত ভিডিঅ' বনাবলৈ কিন্তু শাশুমা ওলাব ভিডিঅ'ত কিন্তু কেমেৰাৰ আগত আনিলে মানে কি ক'ব লাগে সেইটো পটককৈ হেৰি হৈ যাব ন সেইকাৰণে আগতীয়াকৈ অলপ আনিছোঁ পাছত ক'ব আৰু কথা চ' এতিয়া আমি দুজনী যাওঁ আৰু বাই আগে বাই গৈ আছে কি আপুনি কি ছিঙিলে দেখাই দিয়ক আকৌ শাক দেখাই দিয়ক আকৌ খুতৰা শাকখিনি দেখাই দিয়ক অঁ এই আলুহে অঁ আলু আৰু খুতৰা শাক আছে তাৰপিছত আমি এতিয়া যাওঁ নতুন কইনা চাব তো গাইজ এতিয়া আমি নাৰিকল আনিব গৈ আছোঁ আজি পিঠা বনোৱা নহ'ল চ' আৰু এতিয়া কইনা চাব গ'লোঁ যে কইনাও নাপালোঁ আমি এনেই ঘূৰি আহিলোঁ তো এতিয়া আকৌ অঁ খুৰী আহিলে অঁ বাবু আহিলা বা বৰ ধুনীয়া চোলা পিন্ধিছা ঘৰতো নাই তাৰপিছত নহৰু তাৰপিছত সেইখিনি তাৰপিছত সেইখিনি ভাজি ল'লে আৰু তাৰপিছত মাছখিনি ঢালি দিছে আৰু ন বেঙেনা দিছে এইখিনি সিজাৰ পিছত মানে অলপ দেৰি পিছত খাৰ দিব আৰু ন তো গাইজ এইখিনি প্ৰথমতে পিঁয়াজ জলকীয়া নহৰু দি মেলি ভাজি লৈছে প্ৰথমতে তাৰপিছত বেঙেনাখিনি দিছে তাৰপিছত মাছ ঢালি দিছে তাৰ হালধি নিমখ দিছে আৰু মই মাজৰ পৰাই দেখালোঁ কি মাছ ন এইটো হৈছে ঢাকনিখন দূৰত কৰা ইফালে লৈ যোৱা ঢাকনিখন আন্ধাৰ হৈছে অঁ এইটো হৈছে ৰূপচন্দা মাছ আৰু মাছৰ এইটো আলুৰ লগত এটা কাৰী বনাই দিছে আৰু জোল সেইটো এটা তাৰপিছত এইটো বেঙেনা খাৰ দিয়া মাছ চ' হে গাইজ এতিয়া বাজিছে ৰাতি 11টা আৰু ভাত খাই মেলি পেলাই মই আৰু ভাত খোৱাটো নেদেখালোঁ চ' আজি খালোঁ আমি ফিছ কাৰী আৰু আছিলে বেঙেনা আৰু খাৰ দিয়া তো সেনেকৈ খাই মেলি পেলাই আমি অলপমান খোজ কাঢ়িলোঁ তো এতিয়া বাজিছে 11টা চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ তো মই এতিয়া শুব লৈছোঁ আৰু ভিডিঅ'টো যদি ভাল পালে দেন প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানে নতুন এটা ভিডিঅ'ৰ লগত আকৌ লগ পাম তো আজিলৈ ইমানে তো গুড নাইট এণ্ড টাটা